Hi guys, welcome my YouTube channel. মই এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। আজি আকৌ নতুন ব্লগ এটা লৈ আপোনালোকৰ আগত আহিলোঁ। কোনোবাই কি কৈছে মোক চাওঁ, এজনী মোক শেষে কৰি দিছে। আজি যামগৈ, আজি কাক লগত খেলি চাইহে জানে। যামগৈ যেতিয়া আজি ব্লগ এটা বনাবলৈ ভাবিলোঁ, সেইকাৰণে বনাওঁ। কোনোবাই কি ক'বা, কিবা ক'বা নিমা চাওঁ নে কি আকৌ তোমাৰ চাওঁ নে কি হে চাই থাকা ভিডিঅ'টো বুলি কয়। মাহী ভিডিঅ'টো চাই মাহী ভিডিঅ'টো চাই থাকা বুলি কোৱা। মই যাম গৌ চমেলা দি আছো ন, মই থাকিম নে থাকিম যাম ন। বায়ে কি কয়, ধুনুমাই এই খেলি আছে, মোৰ লগতে খেলি আছিলে। বায়ে কি কৈছে আপোনাক দেখাই আছো, চাওক কি কৰি আছে। কণিকা মোৰ কাৰণে এইটো কণী বনাইছে, ধুনুমাই খাব, ভাত খাব তাই। তাৰপিছত মানে দাইল বনাই আছে, মিষ্টিক দিব, মানে সিহঁতৰ ঘৰ বনাই আছে। সেইদিনা দেখাইছিলে ঘৰটো, অলপ দেখালোঁ। পিছত বা আপোনালোকৰ ঘৰটো যেতিয়া সম্পূৰ্ণ হৈ যাব তেতিয়ালৈকে আপোনাক দেখাম। এতিয়া বাৰু নেদেখাওঁ, মানে মিস্ত্ৰী লাগি আছে। আৰু 3 মাহ 4 মাহৰ পিছত হৈ যাব। ইয়াত দালি বনাই আছে, এমাহমানৰ পিছতে হৈ যাব। মই এমাহ এনেও মই আহিমেই, আপোনাক গম পাবই যেতিয়াই আহোঁ। বাহঁতক আহিলে মই ব্লগ দিমেই আপোনালোকক। এতিয়া দাইল বনাই আছে, ভাত পানী খাম। ৰাতিপুৱা খালোঁ ভাত, কালি খানা এটা আছিলে, মানে ভিডিঅ' কৰা নহ'লেই। আজি ভিডিঅ'টো আকৌ কৰিছোঁ, মানে কণী বনাই আছে, তোমাৰ ভাত খাই আছে। ময়ো খাম অলপ পিছত, মানে মিস্ত্ৰী ভাত পানী খুৱাই কেনে খাই পেলাই ঘৰত সন্ধিয়া মানে যাম চাগে। ভিডিঅ' থৈ আহিবগৈ, সন্ধিয়া যাম। এতিয়া নাযাওঁ, এতিয়া গৈতো ঘৰত কি কৰিম কাৰণে সন্ধিয়া মানে যাম। চাই থাকক ভিডিঅ'টো, সন্ধিয়া ব্লগ এটা পাব আপোনালোকে। এই ধুনুমাই কি কৰি আছে, সেই ধুনুমাই আজি যামগৈ নহয়। বঢ়িয়া পাইছে চাগে ন, মজা পাইছে চাগে, মজা পাইছে। এইজনী বান্ধৱী তাই চাগে বঢ়িয়া পাইছে যামগৈ আজি। কেনেকুৱা লাগিছে যামগৈ, মই দুখ লাগিছে অলপ, ফাঁকি কৈছে সঁচাই, এনেই কৈছে। মোক খেদা জনাতে আছে, কালিয়ে পঠিয়াই দিয়ে, খানাটো কাৰণেহে ৰখালে। দেখিছে কেনেকুৱা অৱস্থা কৰিছে বাই। কামৰ মানুহ নহয়, মানে ঘৰ বনাই নতুন ঘৰ পাবতো পুৰণা ঘৰটো বান্ধি দিছে আৰু। চাই থাকক, বাই বাই, যাওঁগৈ দেই, বাই বাই ধুনুমা, মই যাওঁগৈ দেই। মই আহোঁতে আহোঁতে সন্ধিয়া হৈ গ'ল, সেইটো কাৰণে ভিডিঅ' বনোৱা নহ'লে। তাইক ঘৰত লগ পাই আছোঁ, চাই থাকক। বৰ্তমান মই এতিয়া ঘৰত আছোঁ, ঘৰ পালোহি। অলপ আগত আহি পাইছোঁ। তাৰপিছত এতিয়া মানে এনেই আছোঁ, ভাবিছোঁ ব্লগটোকে অকণমান মানে ঘৰ পালোহি দেখুৱালোঁ। আহিলোঁ এনেই অলপ, সন্ধিয়া হ'ল আহা। মানে মই বাহঁতৰ ঘৰত থাকিম বুলি যোৱা নাছিলোঁ, এনেই গৈছিলোঁ। এনেই মানে বায়ে মাতিলে এনেই আছোঁতে, মানে এক্সামো আছিলে, এক্সাম চেচ হৈছে ন, সেইটো কাৰণে অলপ গ'লো। মানে আকৌ এতিয়া এক্সাম আহি আছে। তাৰপিছত মানে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ। মানে আৰু 2-3 দিনৰ পাছত মানে আৰু এজেগালৈ যাম, যে এইকেইদিন নাযাওঁ, এনেই ঘৰতে অকণমান থাকিম। তাৰপিছত মানে ক'ত যাওঁ আপোনালোকে ব্লগটো চালে গম পাব। চাব, আৰু এটা ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব আহিব। মানে আপোনালোকৰ যে এটা ছাবস্ক্ৰাইবাৰে বহুত ভাল লাগে ভিডিঅ' বনাওঁতো। মানে ইমানো ডাঙৰ ইউটিউবাৰ নহয় মই, সৰু সুৰা মানে এইবিলাক ভিডিঅ' এইকাৰণে বনাই আছোঁ যাতে পিছলৈ মানে চাব পাৰোঁ, স্মৃতি হিচাপত ৰাখাকৈ। মানে যদি কেতিয়াবা মন দিয়ে আগুৱাই যাম।